Tote gadha, tar pisat fuda, tar pisat gyani, tar smart. Mukha ব্যবহার কৰিছে যেহেতু মছলা পেটৰ বাবে অপকাৰী নহলে জাতিঙত দৌৰি থাকিব লাগিব। আমি এতিয়া গৈ আছো মাহিৰ ঘৰত বাবু আৰু মই এইয়া যাইছো খাই কৈ দি বাবু হাই বৰষুণ দি আছে ছাতি লৈ যাই আছো এইফালে বোকা এয়া গাঁৱলীয়া ৰাস্তা অৱস্থা নাই এয়া হাই গাইজ মই গাঁৱলীয়া ছোৱালী পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো বৰ্তমান ভালে আৰু সুস্থ হৈ আছোঁ এতিয়া আমি গৈ যাই পোৱা নাই না বাবু মই না নুঠে মটৰত দে গাই দে একবাৰ দে বান্দৰ আছে ৰখি আছো বান্দৰে যাব কল খাবা আমি যাম মাইঠেক তাত নাই ভয় লাগছি বাবুৰ আমি যাই আছো মাইঠেৰ ঘৰ পামেই আৰু বেছি দূৰ নাই খোজকাঢ়ি আহিলে 20 মিনিট আধা ঘণ্টা নহ'ব আধা ঘণ্টা লাগে আৰু আমি এতিয়া যাই আছো এই পথৰুৱা ৰাস্তা এই আমাৰ দস্যু এইটো এইটো আমি তেল দিম নাম দে মই আগতে মাংসখিনি ভাজি ল'ম এই আমাৰ ভেন্দেৰি বহি আছে দুখ মনে মাংস হোৱাই নাই এইয়া tote gadha, tar pisat fuda, tar pisat gyani, tar smart. এতিয়া অলপ ৰং ধৰছি তাৰপিছত এয়া পিঁয়াজ দি দিলোঁ আমাৰ মাংস উতলি আছে বাহিৰত বনাইছোঁ দেই লেতেৰা হৈ আছে কিন্তু খাদ্যখিনি লেতেৰা হোৱা নাই জাগাটো অকণমান লেতেৰা উতলি আছে ধুনীয়াকৈ দি দিলোঁ অকণমান বেছি দিয়া নাই অলপমান দিছোঁ জিৰা পিছা এয়া জিৰা পিছা হয় অলপমান জিৰা দিলোঁ অলপ নেকি এয়া হালধি দিছে নিমখ দে আৰু অলপ দে দে অলপমান পানী দিলোঁ ব্যৱহাৰ কৰিছে যিহেতু মছলা পেটৰ বাবে অপকাৰী নহলে জাতিঙত দৌৰি থাকিব লাগিব তাৰপিছত এয়া মিট মছলা ঘৰত পানী দি দিলোঁ এয়া আমাৰ মাংস ৰেডি এয়া ৰেডি দালি উতলি আছে এইফালে আৰু এইফালে শুকান ভাজি এয়া আৰু এয়া
দহে দি নহয় মাংস মাংস গাহৰি মাংস এইটো আমাৰ ভিয়াপি এ আমাৰ ঘৰত দৈ মাইহঁতৰ এইয়া দে দিনা এ আন্ধাৰি হাই দে মাংস দেখে দি আমি এতিয়া ঘৰত যাই আছো আমি এতিয়া ঘৰ আহি পাই গলো মই এতিয়া ঘৰ আহি পাই গলো মাইহঁতৰ ঘৰৰ পৰা আহিলো এতিয়া মই ড্ৰেছটো চেঞ্জ কৰিলো তাৰপিছত আকৌ লগ পাম আজিলৈ ভিডিঅ'টো ইমান আহিছিল যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই টাটা